গাইস কি খবর আপনাদের? ৰাতিপুৱা শুই উঠি হাতত এখন বহি আৰু এটা কলম লৈ গ'লে টিউচন যোৱা নহয়। কিছুমানে আকৌ নিজৰ ধান্দা কোনে পাক মাৰিবলৈ যায়। ভণ্টি মই বুজা নাই, তোমাৰ মানে কি অধিক খজুৱতি উঠিল নি? নহয়, খজুৱতিটো অকণ কম কৰা, স্বাস্থ্যৰ কাৰণে ভাল হ'ব। এইটো মাইনাছ কৰিলে হৈ যাব। আহি গ'ল আৰু মানে মদ কেলামে ভৰি গ'ল। নাই মানে দাদা, আপুনি মতা নে মাইকী মোৰ সন্দেহ হৈছে, কাৰণ আপুনি যদি অসমীয়া মানুহ হ'লহেঁতেন ন, এনেকুৱা অপমান কেতিয়াও নকৰিলেহেঁতেন। নাই মানে বন্ধুসকল, এইখন অসম নে কি মানে মই ধৰিব পৰা নাই, কাৰণ সকলো অসমীয়াই এনেকুৱা নকৰে। এইবাৰ আকৌ মানে আৰু দুকুপ চৰা ভিডিঅ'টো মানে আগত অকণমান ক্লিপ চাই লওক। মানে ভণ্টি তোমাৰ চিতা মানে হিলালহে হয় নি? তুলুক তুলুক ভণ্টি মই বুজা নাই, তোমালোক দুইজনী হৈছে কি? মানে দুইজনী তোমাৰ অধিক মানে খজুৱতি ইচ্ছা নি? নাই ভণ্টি, না ভাই, তই হাফ পাগল নে ফুল পাগল মই নাজানো, কিন্তু তই এটা পাগল হয় বুলি মই গম পাওঁ। নে তই ৰাতিপুৱা এইটো খালি? অ' আচ্ছা, এইটো খালি। নহ'লেতো ৰাতিপুৱা এনেকুৱা কাম কেতিয়াও নকৰিলহেঁতেন। আপোনালোকৰ আৰু বেছি দীঘলীয়া ভিডিঅ'টো মানে নকৰোঁ, আৰু ভিডিঅ'টো দীঘলীয়া কৰি গ'লে দীঘলীয়া হৈ গৈয়ে থাকিব। ত' মানে ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে ভিডিঅ'টো মোৰ চাই ভাল পায় ন, প্লিজ কৈছোঁ লাইক কৰিব, কমেণ্ট কৰিব। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে ন, প্লিজ ছাবস্ক্ৰাইব কৰিব। ত' আজিলৈ আহিছোঁ।